Hello everyone, good morning সকলোকে কোনে কোনে গৰম পানী খাই ৰাতিপুৱা শুই উঠি মই কিন্তু গৰম পানী খাও দেই গেছৰ প্ৰব্লেমৰ কাৰণে গতিকে আজি ৰাতিপুৱা মই গৰম পানী সৈতে ভিডিঅটো ষ্টাৰ্ট কৰি দিলো মোৰ নতুন এটা ভিডিঅলৈ আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব আজি দিনটো কি হয় মই বইল কৰি পেলাই এনেকৈ গুটিখিনি ৰৈ পেলাই আমলখিখিনি উলিয়াই ললো উলিয়াই লৈ পেলাই এতিয়া মই ইয়াত অকমান স্লাইড নিমখ আৰু হালধি দি ৰ'দত দিম তাৰপিছত আচাৰ কেনেকৈ বনাই আপোনালোকক সকলোবোৰ ভিডিঅ দেখুৱাই আছো ধুনীয়াকৈ এনেকৈ মৰম কৰিছে দেখিছেন আৰু কেনেকৈ গালখন আৰু মুখখন পাতি দিয়ে ন গণেশ বাবা যে একদম মানুহতকৈ বেছিকৈ বুজি পাই দেখিছেনে চাওকচোন এনেকুৱা ভাল লাগে যে এইটো পৰিবেশত মানে আৰু ক'ব নোৱাৰা হৈ যাওঁ গণেশ বাবাটো চাই আছে কি ধুনীয়াকৈ দেখিছেনে আমাৰ হোটেলৰ সন্মুখত আহি গ'ল গণেশ বাবা এই বাচ্চাকেইটা দেখিছেনে এই বাচ্চাকেইটা মানে সিহঁতক উঠিবলৈ লাগে তো সিহঁতৰ পাপাই উঠাই দিম বুলি ভাবিছে সিহঁতক উঠাব চাবচোন আপোনালোকে আমাৰ ইয়াত যে বহুত ভাল লাগে গণেশ বাবাৰ আহিয়ে থাকে দেখিয়ে থাকোঁ ন সেইটো কাৰণে ভাল লাগে এই জংঘল চিটিৰ সন্মুখতে সিহঁতে ফটো তুলিছে আৰু এনেকৈ গণেশ বাবা পিছফালে ৰখি আছে আৰু বেবীকেইটা আগফালে ৰখি আছে গতিকে সিহঁতক ফটো তুলি দিব এতিয়া সিহঁতে ফটো একপি তুলিবৰ কাৰণে ৰখিছে মই এতিয়া আহি গ'লোঁ জখলাবন্ধা বজাৰ ৱাও কি ধুনীয়া ধুনীয়া বজাৰত লাও ওলাইছে এইদৰে মিঠালু ওলাইছে আৰু বজাৰৰ মাৰ্কেটখনত বহুত পাচলিৰ দাম যিহেতু জানুৱাৰী মাহ গতিকে দাম হ'লেও মানুহে কিনিবই ন আৰু আহি গ'ল ফাইনেলি হাজবেণ্ডে আনিলে পনীৰ পকৰা ৱাও গাখীৰ চাহৰ লগত পনীৰ পকৰা যে কিমান টেষ্টি লাগিলে ন জেলি লগাই খাবলৈ কাৰণে চাধুনো আৰু এয়া হৈছে পিঁয়াজ আৰু গোটা নহৰু গুচাই লৈছোঁ মই যিহেতু পাৰ মাংসত গোটা নহৰু দিলে অকণমান খাই টেষ্ট লাগে আৰু সৰু সৰুকৈ আলু এটা কাটি লৈছোঁ আলু বৰ বেছি দিলে ভাল নালাগে খাই পেলাই সেইকাৰণে মই আলু কাটি আৰু এয়া জালুক আৰু নহৰু আদা পিচি থৈছোঁ তাৰপিছত মাংস ধুম তাৰপিছত আপোনালোকক সকলোবোৰ দিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়া মাংস বনাবলৈ সহজ হ'ব